আমি দুজনী বাই ভনী পিছে কি কৰি আছোঁ আপোনালোকে কমেণ্ট কৰি জনাব পাৰিবনে? এইফালে পিছে মই যাব ওলাইছোঁ শিৱ মন্দিৰলৈ বুলি, গতিকে আপোনালোকক নিনিলে হ'ব জানো? আৰু আপোনালোক নিশ্চয় এতিয়ালৈকে গৈছে আৰু ন? এয়া আমাৰ চুনু বা আৰু এয়া আমাৰ চুমি বা, আৰু লগতে আমাৰ আহিছে আমাৰ প্ৰিয় দাদাজন। আৰু এইফালে আমি পালোহি পূৰ্বাঞ্চল শ্ৰী শ্ৰী শিৱ মন্দিৰ, গতিকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ পোনপ্ৰথমে। আৰু পোনপ্ৰথমে আমি ইয়াতে চাকি তাকি জ্বলালোঁ। চাকি তাকি জ্বলোৱাৰ পাছতে আমি দেৱই কোৱা নিয়ম মতে ইয়াতে সেৱা কৰিলোঁ, যাতে আপোনালোকৰো ভালে থাকে আমাৰো ভালে থাকে। এই ধৰণে আমি পূজা পাতল কৰিলোঁ। পূজা পাতল মানে আৰু সেৱা, আৰু তাৰ পাছতে আমি সেৱা কৰি পেলাই 3 ভাগ মন্দিৰ ভাগ এবাৰ ঘূৰিলোঁ। আৰু চাওকচোন আজি মই চাদৰ মেখেলা পিন্ধি আহিছোঁ, মানে ভাল লাগে দিয়কচোন চাদৰ মেখেলা পিন্ধিলে। এইফালে পিছে মূৰ্তি ভাগতো আমি মনে মনে কিবা কিবি ক'লোঁ দেই। আৰু তাৰ পাছতে আমি ইয়াতে সেৱা কৰি পেলাই আমি আহিলোঁ ৰাতি মেডিকেল কলেজলৈ বুলি। ৰাতি পিছে 10টামান বাজিলে, কিন্তু মেডিকেল কলেজ কিয় আহিছোঁ জানেনে? আমি ইয়াত মন্দিৰ এভাগ চাবলৈ। এই ভাগ নহয় দেই, এই ভাগ আমাৰ নামঘৰহে। মানে মেডিকেল কলেজ যোৱাৰ আগতে আমি নামঘৰলৈ আহিছিলোঁ, আৰু নামঘৰত আহি পাই মানে দেৰি হ'ল, গতিকে ইয়াত চাওকচোন প্ৰসাদ বিতৰণ কৰিলে আৰু প্ৰসাদ খাবলৈহে পালোহি। এয়া পিছে আমাৰ অকণমানি টিকলিজনী দেই, আৰু টিকলিজনীক আজি দেখুৱাই পেলাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই।